हेलो गाइस पुनः तंत्र भिडिओ अपना সকলকে স্বাগতম জনাইছো তো গাইস আজি যাইছো মানে দুৰ্গা পূজা চাবলৈকে দেমনা আৰু বলকচোন গাইস কেনে কৰে কি কৰে চাই হ'ব তো গাইস এতিয়া আমরা যাই আছো আমি মোৰ লগত আছে জানে কেনেকুৱা হ'ব পাতি ভাল আৰু গাইস পুৰা যাই আছে নকে আৰু বলক গাইস আৰু পুৰা আৰু মানে গাইস সেইকাৰণে বৰষুণ আৰু বতৰটো আকৌ মহিমা ধৰিব নোৱাৰা আছে নাই মহিমা বতৰ মহিমা কেনচিনা আছে গাইস তাৰমানে বৰষুণ ৰ'দ এতিয়া ৰাতিপুৱাৰ বৰষুণ আৰু এতিয়া ৰ'দ তুলিছে ভালো আছে আমাৰ নিচিনা লক্ষী ছোৱালী যদি আৰু পূজা চাব যাওঁ দি পেলাই কি দিব আৰু এইবিলাক কথা বাদ দেই এতিয়া আমি যাই আছোঁ পুৰা আৰু জানিলো বহুত পাছ পৰিল আৰু মানে এইকেইদিন কণ্টে বহুত চলি আছিল যাম চবে কয় কিন্তু এতিয়া যাবা আহানটো এতিয়া এটাও চলি নাই গাইছ আমি দুটাই আহিব লগা হ'ল আৰু একো নাই তাতে কেইজন চলি গৈছে বা আছে আজি হ'ল লগ পাই আছোঁ আৰু বলক গাইছ যাই থাকোঁ আৰু তো গাইছ আমি এতিয়া আহিফালে পালোঁ কুলচিগেটৰ বান আৰু এইফালে এইবিলাক পাৰ হৈ গ'লোঁ আৰু এইফালে জানি আহি আছে পাছে মই আৰু গাইছ এনেকৈ যাই আছোঁ পুৰা আৰু গাইছ ইফালে যাওঁ একেবাৰে চৰ্টকাটকৈ এইফালে গাছ চাছ আছিল মানুহ গাছ পুৰা মানে ৰ'দটো বেছি গৰম বেছি বুলি কৈ থাকে এইবিলাক কাৰণে বৰষুণ নহয় কিবা নহয় চাওকচোন গাছ নদীৰ পৰা গাছবিলাক কাটি কি কৰি দিছে আৰু গাইছ এনেকৈ লাহে লাহে যাই আছোঁ বোকা ৰাস্তা কি সৰু ৰাস্তা গাছ আৰু একো নাই আমি যাই থাকিম পুৰা আৰু ভিতৰে লৈ যাই আছোঁ আজি আমাৰ আপোনালোকক দেওমনলৈকে আজি পূজা প্ৰথম দিন আৰু তাতে যাওঁ কি হয় মানুহজনী বা হয়নে নহয় আজি আৰু চাই লওঁ আপোনালোকক যিমানখিনিলৈকে পাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম আৰু বোলক গাইছে থাকোঁ বাপৰ নিচিনা লাগিছিল গাইছ লগত অলপমান বোকা আছে গাইছ বেলেগ ৰাস্তা হাই বাৰু গাইছ আহি গ'লোঁ আৰু অলপ বোকা গাইছ বেছি নহয় বাৰু টেনশ্যন নাই চাইকেল বোলা বস্তু যাই থাকিব গাইছ এইফালে এটা প্ৰকাণ্ড ভোজ খালিবা আছে নহয় গাইছ পানী টেংকিহে এইবিলাক বাদ দি গাইছ যাই থাকোঁ গাইছ এইফালে পালোঁ পাৰিৰ পৰা আৰু জানি বহুত পাছত আছে হাত চাত এৰি আহি আছে এইফালে গাড়ী আহি আছে নাই গাইছ আৰু এইফালে পুৰা মানে বোকা চোকা ফালি আহিলেও ট্ৰেক্টৰ নিচিনাকৈ আৰু ট্ৰেক্টৰ নহয় গাইছ এইখন ফালে হয় এই চাইকেলে হয় আৰু মানে এতিয়া পুৰা যাই আছোঁ গাইছ পূজালৈকে পুৰা এটা হেৰি লাগি আছে বোলে পূজা যাম পূজা চাম আৰু পুৰা যাই আছোঁ গাইছ এনেকৈ বলক গাইছ চাই থাকোঁ একেবাৰে যাই লগ পাই আছোঁ আপোনালোকক আৰু যাই আছোঁ এনেকৈ লাহে আৰু অলপ যোৱাই আহিলোঁ গাইছ আজি এই জানি চাকচোন এই আসমত কিবা ৰৈ গাইছ আৰু বাকী বাদ দি যাই লগ পাই আছোঁ গাইছ বহুত দীঘল নকৰা ভিডিঅ'টো বলক গাইছ চাই থাকোঁ আৰু আপোনালোকৰ ভিডিঅ'টো একেবাৰে সকলোকে চাই থাকিব অলপমান স্কিপ নকৰাকৈ যায় চাই আছোঁ গাইছ বলক তো গাইছ আহি পালোঁ আমি এখন আমাজন ফৰেষ্টৰ নিচিনা বৰ ঘন জংঘল আৰু মাজেদি যাই আছোঁ জংঘল মানে গাইছ এইটো চৰকাৰী ৰাস্তা দিয়ক কিবা আচ্ছা কি খবৰ কি নাই তাতটো কি আনিলা নিনিলা নেকি আৰু গাইছ ইফালে ধান চান মানে সি ওলালে আৰু পুৰা যাই আছোঁ এনেকৈ আৰু গাইছ ফেলদি যাওঁ আজিও মানে এনেকৈ আহিলোঁ ভাবিলোঁ এতিয়া বোকা নাই বুলি আৰু গাইছ ইফালে স্কুল যায় আৰু ইফালে বোলে বোকা ৰাস্তাটো দেখা পাইছোঁ গাইছ চাওক একো নাই বোকা চোকা ফালি যাম গাইছ চাই ধৰক পুৱা লাহে গাইছ লাহে শ্ল'লি আৰু গাইছ সেইখিনি পাৰ হৈ লওক আকৌ লগ কৈ আছোঁ তো গাইছ জমুৰা জোপে বাচি পেলাই আহিলোঁ আকৌ এখন জমুৰা জোপা পাইছোঁ সেইফালে পূৰা বোকা পানী আৰু বৰুণ দেৱতা কৈছোঁ বাৰু মই বৰষুণটো কেইদিনমান পাছতে কমাব বোলে আৰু ইয়াত সকলো বেংকত টকা উলিওৱা হয় বেংকত 5 লাখমান টকা আছে উলিয়াই যাম কি জানি ইয়াতে বাৰু মিলাও দে এতিয়া আমি আহি আছোঁ আহি পকা ৰাস্তা পালোঁ এইফালে আৰু গাইছ চাই আছোঁ এনেকৈ পুৰা আৰু বেছি দিন নাই আৰু আমাৰ পূজা স্থলীলৈকে যাই পোৱা নাই আৰু বলক গাইছ পূজাত এইফালে একেবাৰে লগ পাই আছোঁ আপোনালোক
তো গাইজ ফাইনেলি পালোঁ আমি দুৰ্গা পূজা আৰু এয়া গেটেদি সোমাই দিলোঁ সেইখন বাৰু এইফালেহে মানে এটা থিয়েটাৰ আছিল থিয়েটাৰখন বাৰু নহ'ল বাৰু কিবা এটা একজেক্টিৰ কাৰণে মানে এটা সমস্যাৰ কাৰণে মই মানে গাইজ ধৰ মানুহে নাই আমি বেছি সোনকালে আহিল নেকি আৰু এইখন হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এইফালে আহি আছোঁ গাইজ পালোঁ আহি পেলাই পূজা দোকানবিলাক ধৰ গাইজ দিহে আছে মানুহৰ এখন নাই আৰু গাইজ আপোনালোকে দিনতে পূজা উপভোগ কৰক আৰু গাইজ ইফালে হৈছে পূজাৰ মণ্ডপ আৰু দোকান মানে গাইজ হোৱাই নাই এতিয়ালৈকে আৰু পূৰা আহি পালোঁ গাইজ পূজা আমি দিনতে আহিলোঁ কাৰণে মানুহ নাই ইমান আৰু নেক্সট ডে মানে কালিলৈকে বাৰু আমি ৰাতি আহিম আৰু ইফালে পূৰা আহি পালোঁ এয়া হৈছে পূজা ইয়াতে মণ্ডপ আৰু চেকাখন থৈ লওঁ ইয়াতে যেতিয়ালৈকে মানে পূজাত মানুহ নাই এটাও আৰু এটা আছে বাৰু আমি বহুত সোনকালে আহি গ'লোঁ আৰু ৰাতি বাৰু আজি ৰাতি নাহোঁ বাৰু অহাকালৈ ৰাতিকৈ আহিম আৰু ইফালে পূৰা মণ্ডপ চণ্ডপ পূৰা ৰেডি এইটো এটা ফটো উঠি যাব লাগিব পূজাৰ ওপৰত আৰু পূৰা দোকান বজাৰ বাৰু কিছু হৈছে গাইজ হ'লেও কিছুমান হ'বলৈকে বাকী আছে আৰু গাইজ পূৰা এনেকৈ দোকান বজাৰ চাই আহি আছোঁ দোকানবিলাক কিছুমান দোকান খোলাই নাই গাইজ আমি এতিয়া আমি যাই আছোঁ আমি এতিয়া যাই আছোঁ এনেকৈ পূৰা মানে দোকান গাছ কেইফালে মানে দোকান গাছ খুলি দিলা আৰু এইবিলাক পূৰা আৰু গাছ পূৰা দোকান খুলি দিয়া আৰু এইফালে পূৰা মন্দিৰ আছে কালি দেখাম মানে গাছ দুৰ্গা দেৱী আজি বাৰু মানে মানুহ গাছ খুলি দিয়া নাই আৰু এইফালে গাছ দোকান কাপোৰ দিছে আৰু কি দেখাম আপোনালোকক এইখিনি দেখাই দিলোঁ এইফালে জিলাপি দোকান জিলাপি খাই যাম অলপ দেৰিকৈ আৰু এইফালে পূৰা মানে গাছ পিষ্টল চিষ্টল চলিছে সৰু থাকিল জলোৱা গাছ কিবা ধৰ চলিবলৈ নাই এই মানে গাছ মোৰ কথা কৈছোঁ দেই সৰু হোৱা নাই এতিয়া আৰু এইফালে খুৰীয়ে দোকান দি আছে আৰু এইফালে গাছ দোকান কৰি এইফালে ৰেডি হৈ গৈছে আৰু এইফালে কেইখনমান গাছ ৰেডি হোৱা বাকী আছে বাৰু আৰু গাছ এই আৰু পূজা পূৰা মানে এতিয়া মানে গাছ পূৰা মনটো মাছটো মানে গাছ পূজা তামোল হাং খাই লৈছোঁ গাছ মানে তামোল লাভা গাছ তামোল লাভা পাঁচ আছে অলপ দাদা এই 20 টকা জিলাপি দিছোন পিছে আছে এটা এটা জিলাপি খালে দাদা দোকান দাদা গৰম গৰম জিলাপি না ভিডিঅ' আছোঁ দাদা গৰম গৰম জিলাপি না দে 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 দি বান্ধি 10 টকা 30 টকা বান্ধি আৰু 20 টকা দি আৰু গাছ এয়া জিলাপি লৈ ল'লোঁ খাবাত লাগি কেইটা ল'লি আৰু গাছ জিলাপি লৈ পেলাই যাম এতিয়া আৰু একটা খাম আপোনালোকক দেখাই আছোঁ গাছ ভিডিঅ' চাই থাকিব আৰু গাছ এতিয়া এনেকৈ পাৰ হৈ লওক হিন্দাই মাছ দেখাই না হিন্দাই মাজতে আৰু দেখাই আছোঁ আপোনালোকৰ দুৰ্গা দেৱী আগে আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ গাইজ চাওক
আছে আৰু দুৰ্গা পূজা গাছ কি দেখাম আৰু ককা ডেন্স চাওঁ গাছ এইটো ফাংচন আপোনালোকক দেখাম বাৰু অহাকাইলৈ ৰাতিকৈ আহিম আৰু আজিলৈ এইখিনি আৰু গাইছ তো গাইছ এতিয়া ৰাতিয়ে হ'ল মানে অলপ অলপকৈ আমি পূজা পাই আহি থাকোঁতে আৰু এইফালে জানিয়ে জিলেপি খাব থকা আৰম্ভ চেম জানে নেকি ক'ত কেতিয়াবা নাখাওঁ এইখিনি খাম মই পূৰা ভাল জিলেপি আৰু গাইছ এতিয়া পূজা বুলি জিলেপিকে খাই লওঁ নেকি ঘৰত চাওঁ গাইছ আৰু গাইছ ভিডিঅ'টো এইখিনিতে আহিছোঁ যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম